ছাত্ৰ-ছাত্ৰীসকল এয়া শংকৰদেৱ বিদ্যানিকেতনৰ সপ্তম শ্ৰেণীৰ চেপ্টাৰ 12C এক নম্বৰৰ 2টো দিয়া আছে 4ab plus 2b square minus 3a square b plus a square plus 4b square minus 2ab plus ab square plus a square b ইহঁতক সদৃশ পদবোৰ সদৃশ পদবোৰ বাছি পেলাই বা সদৃশ পদবোৰ একেফালে নি যোগ বা বিয়োগ কৰিব লাগে যোগ বা বিয়োগ কৰি সৰল কৰিব লাগে যোগ বা বিয়োগ কৰি সৰল কৰিব লাগে এটা আমি সলিউশন বুলি পাতিছো পাতি এই অংকটো আমি আৰু এবাৰ পাতিব লাগিছিল নাপাতাকে এই অংকটো কৰি দিম এটো পাতিলো যেতে সলিউশন হৈ যাব এতিয়া সদৃশ পদবোৰ এফালে লৈ যাম সদৃশ পদ মানে যত একেই চলক থাকিব সেইবোৰ হে সদৃশ পদ এটা প্ৰথমে দিয়া আছে 4ab ব্লু কালাৰ দিয়া আছে 4ab ab থকা কোন আছে আৰু এটো -2ab -2ab আৰু ab থকা আছে নেকি ab থকা দুটাই আছে ab থকা তো তাৰ পিছত আহিলে +2b square +2b square তাৰ লগত আহিলে +4b square b square থকা দুটাই আছে এইটো আছে কিন্তু ইয়াত লগত a আছে কাৰণে নিমিলিব এবাৰ আহিলে 3a square b এটা -3a square b তাৰ লগত আহিব এইটো প্লাস a square b এনেকৈ মিলিব লাগিব a square b তাই এনেকৈ মিলিলেহে অংকটো কৰিব পৰা যায় হল তাৰ পিছতে থাকিল এইটো আহিলে a square আৰু এইটো ab square আছে এইটো নিমিলে কাৰণ আমি হেতক পিছফালে পাতিম আৰু হেতৰ কালাৰ একেই কৰিছে কিন্তু চিন দুটাও সলনা নাই ইহঁতৰ কি হৈছে যিবোৰ একেবাৰে সদৃশ হৈছে হেতৰ চিনো সলাই দিছো কালাৰটো চিনটো আৰু সংখ্যাটো একেই কালাৰ ব্যৱহাৰ কৰিছো এতিয়া ইয়াতে অসদৃশ হল এটো প্লাস a square আৰু এপিনে প্লাস ab square শেষত এনেকৈ পাতি দিছো এই দুটা নহয় নিমিলে কাৰণে অসদৃশ কাৰণে পিছলে পাতিলো এতিয়া আমি অংকটো কৰিব পাৰিম ab 4ab 2ab হয়না ইয়াৰ পৰা পুনে বিয়োগ হৈ আছে এটা চিনৰ অসুবিধা নাই আৰু এটা প্লাস আছে 4ab পৰা 2ab মাইনাস কৰিলে আমি কি পাম ন 4 পৰা 2 মাইনাস কৰিলে পাম 4 পৰা 2 মাইনাস কৰিলে পাম 2 আৰু লগতে ab থাকিব কিফালে এই দুইটা প্লাস গতিকে প্লাস কৰিব লাগিব চিন একে হলে প্লাস কৰিব লাগিব 2 আৰু 4 প্লাস কৰিলে আমি পালো 6 2 আৰু 4 প্লাস কৰি 6 পালো লগতে b square চিনটো প্লাস এবাৰ 3a square b এই দুটা বেলেগ চিন একেই চিন বেলেগ হলে মাইনাস কৰিব লাগিব চিন বেলেগ কৰিলে হলে মাইনাস কৰিব এটাৰ ডাঙৰটো হল 3 আৰু সৰুটো হল ইয়াত 1 এটা আছে গতিকে 1 আছে 1 টো ইয়াতকৈ সৰু হল গতিকে 3a square b পৰা আমি a square b তাৰ মানে 1 মাইনাস কৰিম 1 মাইনাস কৰিলে পাম 2 লিখিব লাগিব 2a square b ইহঁতৰ ডাঙৰটো হল মাইনাস চিন ডাঙৰ চিনটো হল মাইনাস ইহঁতৰ ডাঙৰ সংখ্যাটো হল 3 আৰু তাত ডাঙৰ গতিকে তাত থকা চিন মাইনাসটো ইয়াত বহিব লাগিব হল এই দুটাৰ কাম হল শেষত এই দুটা নিমিলে আমি হেতক পিছফালে পাতি দিব লাগিব প্লাস a square plus ab square হল অংকটো দুখাইতে হৈ গল আৰু সদৃশ নহয় কাৰণে আৰু বাকিবোৰ সদৃশ নহয় কাৰণে অংকটো এই দুখাইতে ঠিক আছে অংকটো নবুজিলে বাৰে বাৰে চাবা